নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আমি তোমালোকৰ অসমীয়া কিতাপৰ ক্লাছ 6 এছামিজ চেপ্টাৰ 1 হবাটোকৈ আপোন এই পাঠটোৰ অন্তৰ্গত যিবিলাক পাঠভিত্তিক প্ৰশ্ন আছে আজি আমি সেইবিলাক আলোচনা কৰিম। আলোচনা কৰাৰ আগতে এটা কথাই কওঁ, কবিতাটো তোমালোকে ভালদৰে আবৃত্তি কৰি ল'বা আৰু এই কবিতাটোৰ কবি কোন? নৱকান্ত বৰুৱা, এইটো মনত ৰাখিবা। কবি কোন আছিল? নৱকান্ত বৰুৱা। এতিয়া আমি ডাইৰেক্ট প্ৰশ্নলৈ যাওঁ। ইয়াতে 1 নম্বৰ আৰু 2 নম্বৰ দিছে, এইবিলাক তোমালোকে নিজে কৰিবা যিহেতু ইয়াতে ছাত্ৰ ছাত্ৰীসকলক নিজে কৰিবা দিছে। 3 নম্বৰটো এতিয়া আমি চাম। 3 নম্বৰ ক'টো দিছে? কবিয়ে কাক কাক হবাটোকৈ আপোন বুলি কৈছে। ইয়াৰ উত্তৰটো হ'ব কবি নৱকান্ত বৰুৱা দেৱে নিজৰ আই, স্বদেশ আৰু মাতৃভাষাক হবাটোকৈ আপোন বুলি কৈছে। খ নম্বৰটো দিছে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। ইয়াৰ উত্তৰটো হ'ব কবিয়ে স্বদেশৰ নগৰ, গাঁও, জান-জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে। গ নম্বৰটো দিছে কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। ইয়াৰ উত্তৰটো হ'ব কবিয়ে নিজৰ ভাষাৰে অন্তৰৰ কুমলীয়া ভাৱ প্ৰকাশ কৰা বুলি কৈছে। ঘ নম্বৰটো দিছে কবিয়ে জগতখন কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ইয়াৰ উত্তৰটো হ'ব নিজ মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ জৰিয়তে জগতখন চিনি পাবলৈ কবিয়ে আশা কৰিছে। ঙ নম্বৰটো দিছে সুবিশাল পৃথিৱীত কেনেকৈ কাৰ সতে খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। ইয়াৰ উত্তৰটো হ'ব সুবিশাল পৃথিৱীখনত কবিয়ে একতাৰ ঢোলেৰে হাতে হাতে ধৰাধৰিকৈ সকলোৰে লগত খোজ দিবলৈ ইচ্ছা কৰিছে। 4 নম্বৰটো দিছে কবিতাটিৰ মূল ভাৱ লিখা। তোমালোকে এনেকৈ লিখিবা যে ইয়াৰ উত্তৰটো হ'ব হবাটোকৈ আপোন নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাদেৱে জন্মদাত্ৰী আই, স্বদেশ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে। কবিয়ে কৈছে যে নিজ মাতৃ হয়তো সকলোতকৈ শুৱনি নহ'বও পাৰে, তথাপিও নিজৰ আই আটাইতকৈ আপোন। তেওঁৱেই সেউজীয়া ধুনীয়া পৃথিৱীখনক চিনাকি কৰি দিয়ে। স্বদেশ আন সকলো দেশতকৈ ধনী নহ'ব পাৰে, তথাপি জন্মভূমি সমান কোনো দেশ আপোন হ'ব নোৱাৰে। স্বদেশৰ নগৰ, গাঁও, জান-জুৰি নিজৰ প্ৰাণৰ চিনাকি। মাতৃভাষা আমাৰ সকলোতকৈ আপোন ভাষা। হয়তো এই ভাষা আটাইতকৈ শুৱলা নহ'ব পাৰে। মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু পৃথিৱীখনত একেটাৰে সকলোৰে লগত খোজ মিলায়। তাৰ পাছত নেক্সট কুৱেশ্যনটো দিছে পাঠৰ সৌন্দৰ্য মিল থকা শব্দবোৰ চিনাকি দেশ দেশ, চহকী চিনাকি, সুৰীয়া কুমলীয়া, জগত লগত, সুখ দুখ, ভাষা আশা। দেন 7 নম্বৰটো কুৱেশ্যনটো কৈছে যে বাক্য ৰচনা কৰা। ইয়াতে কেইটা শব্দ দিছে, সেই কেইটা শব্দৰ বাক্য সজাব লাগে। ইয়াতে চোৱা প্ৰথমতে শুৱনি, ইয়াৰ বাক্যটো আমি কেনেকৈ সাজিম? পকা পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে। নেক্সটটো দিছে সুৰীয়া, ইয়াৰ বাক্যটো হ'ব আইতাহঁতৰ মুখৰ সুৱদি সুৰীয়া বিয়া নামবোৰ শুনি বৰ ভাল লাগিছিল। দেন তাৰপিছত দিছে ধুনীয়া, ইয়াৰ বাক্যটো আমি লিখিম অভিভাতৰ ঘৰৰ সন্মুখত এখন বৰ ধুনীয়া ফুলনি আছে। তাৰপিছত দিছে চহকী, ইয়াৰ বাক্যটো আমি লিখিম মানুহৰ চহকী হ'লেও বৰ কৃপণ। তাৰপাছত দিছে কুমলীয়া, ইয়াৰ বাক্যটো আমি লিখিম কোৱাচোন ফুলমতীহঁতে কেনেকৈ চাহ গছৰ কুমলীয়া পাতবোৰ ছিঙি আছে। তাৰপিছত দিছে সুবিশাল, ইয়াৰ বাক্যটো আমি লিখিম সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঢেকা খাইছে।
নেক্সটটো দিছে কবিতাটিৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। ইয়াৰ উদাহৰণ দিছে জান, জুৰি। ইয়াৰ উত্তৰ হ'ব গছ, লতা। কবিতাত গছ, লতা আছে। তাৰ পাছতে দিছে নগৰ। ইয়াৰ হ'ব গাঁও। কবিতাত নগৰ, গাঁও আছে। তাৰ পাছত দিছে জান, ইয়াতে হ'ব জুৰি। তাৰপিছত দিছে সুখ, ইয়াতে হ'ব দুখ। কবিতাটিত সুখ, দুখ আছে। স্নেহ, ইয়াতে হ'ব শান্তি। কবিতাত স্নেহ, শান্তি আছে। তাৰ পাছত 9 নম্বৰটো দিছে তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপত লিখা। ইয়াতে কেইটামান বাক্য দিছে, শব্দ দিছে কেইটামান। কৰোঁ, নকৰোঁ। তাৰপিছত দিছে খেলোঁ, যাম, দিম, লিখোঁ, ধৌ, শুনা, পাৰে। ইয়াৰ উত্তৰটো এনেকৈ তোমালোকে লিখিবা যে কৰোঁ, নকৰোঁ, খেলোঁ, নেখেলোঁ, ধৌ, নধৌ, যাম, নাযাম, শুনা, নুশুনা, দিম, নিদিম, পাৰে, নোৱাৰে, লিখোঁ, নিলিখোঁ। লক্ষ্য কৰা, মূল শব্দৰ আদিত যিটো স্বৰবৰ্ণ থাকে, নঞৰ্থক উপসৰ্গৰ নৰ লগতে সেইটো স্বৰবৰ্ণ যুক্ত হয়। যেনে ন যোগ লিখ = নিলিখ, ন যোগ যাম = নাযাম, ন যোগ শুনা = নুশুনা ইত্যাদি। 10 নম্বৰটো দিছে কবিতাটিত থকা বিশেষ আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। বিশেষ পদ, বিশেষণ পদ। ইয়াৰ বিশেষ পদ ফাৰ্ষ্টতে দিছে আই। ইয়াৰ বিশেষণ পদ সবাতো। তাৰপিছত দিছে গছ, বিশেষণ হ'ব শুৱনি। বিশেষ আছে লতা, বিশেষণ হ'ব আপোন। বিশেষ পদ আছে ফুল, বিশেষণ হ'ব ধুনীয়া। বিশেষ পদ আছে ধৰণী, বিশেষণ হ'ব চহকী। তাৰপিছতো আছে দেশ, ইয়াতে হ'ব সুৰীয়া। নগৰ আছে, বিশেষণত হ'ব কুমলীয়া। গাঁও আছে, বিশেষণত হ'ব সুবিশাল। নেক্সটটো কুৱেশ্যন নম্বৰ 11, এইটো দিছে উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক নম্বৰটো দিছে মই মোৰ আইক ডেছ পাওঁ। ইয়াৰ খালী ঠাইত তোমালোকে লিখিবা মই মোৰ আইক ভাল পাওঁ। খ নম্বৰটো দিছে মই মোৰ মাতৃভাষাক ডেছ কৰোঁ। ইয়াৰ উত্তৰটো হ'ব মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ। গ নম্বৰ দিছে আমি আমাৰ স্বদেশক লৈ ডেছ বোধ কৰোঁ। ইয়াৰ উত্তৰটো হ'ব আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ। ইয়াৰে আৰু 12 নম্বৰ 13 নম্বৰ আৰু বহুতো প্ৰশ্ন আছে, এটা ভিডিঅ'ৰ জৰিয়তে আমি দিব নোৱাৰিম। গতিকে আজি ইয়াতে সামৰিব লাগিব। সেইবিলাক প্ৰশ্ন যদি তোমালোকে নোৱাৰা তেন্তে আমাক কমেণ্ট কৰি দিবা। আৰু যদি আমাৰ চেনেলটোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'বা। আৰু কিবা সোধাৰ থাকিলে আমাক অৱশ্যই কমেণ্ট কৰিবা। ধন্যবাদ।